নমস্কাৰ সকলোকে অন্যটা ভিডিঅ'লৈ আৰু আজি ভিডিঅ'টো অলপ বেলেগ হ'ব আৰু ক'বালৈ গৈ আছোঁ আমি তো ক'ত যাওঁ কি কৰোঁ গোটেইখিনি সম্পূৰ্ণ ভিডিঅ'টো চালেহে গম পাব আৰু ভিডিঅ'টো অলপ দীঘলো হ'ব তো স্কিপ নকৰাকৈ ধুনীয়াকৈ চাই থাকিব আৰু এয়া আমি ধুনীয়াকৈ ৰাতিপুৱা ওলাই কৰি ল'লোঁ আৰু এয়া দেখিছেনে শুৱালকুছি গেট পালোঁগৈ আৰু তাৰপিছত আমি বাটতে এনেকৈ অলপ সময় ৰৈ ইমান ধুনীয়া ভিউ মানে কি ক'ম মানে মইতো তেনেকৈ ক'তো যোৱা নহয় ন এনেকুৱা ভিউবিলাক বহুত কম দেখা পাওঁ ইয়াতে ৰখি আমি ৰিলচ বনালোঁ চবেই তাৰপিছত এই চাওকচোন কেনেকুৱা ধুনীয়া ভিউ মই ইয়াত এটা ৰিলচ বনাইছোঁ এইখিনি ঠাইতো মানে মই দেখিটোত মানে একদম ফিদা মানে আৰু ক'ব লাগিব তাৰপিছতে পেট পূজা কৰিছোঁ কাৰণ ইমান বেছি ভোক লাগিছে নোৱাৰি আৰু মানে তাৰপিছত গৈ আমি মাধৱ মন্দিৰ পালোঁ কিন্তু আমি ভিতৰত দৰ্শন এইটো কাৰণে নকৰিলোঁ আমি ভাত খাই কৈছোঁৱে আৰু নিৰামিষে খাইছোঁ বাৰু কিন্তু মানে নোৱাৰি বহুত অকণমান দূৰো হয় ন তো ৰাতিপুৱা আমি চাহ তাহ খাই গৈছিলোঁ সেইকাৰণে ভাতটো খাই দিবলগীয়া হ'ল বিশেষকৈ ল'ৰা ছোৱালীৰ ভোক লাগিছিলে আৰু তাৰপিছত আমি মাধৱ মন্দিৰ পালোঁগৈ আৰু মাধৱ মন্দিৰৰ তলত এয়া দেখিছেনে ইমান ডাঙৰ ডাঙৰ কাছ আছে দেখিছেনে মই কিন্তু ইমান ডাঙৰ ডাঙৰ কাছ দেখা নাছিলোঁ দেখিছোঁ বাৰু সৰু সুৰা কিন্তু এইকেইটা হয়তো বহুত পুৰণা কাছৰ হ'ব পাৰে তো আমি একদম ধুনীয়াকৈ চালোঁ আৰু বিস্কুট দিলোঁ মেৰিগ'ল্ড বিস্কুটটো বৰ ধুনীয়াকৈ খাই চাবচোন মই ভিডিঅ'টোত আপোনালোকক দেখাম একে ধুনীয়াকৈ খাই দেখিয়ে ভাল লাগে আৰু ডাঙৰ ডাঙৰ মাছো আছে আৰু ডাঙৰ ডাঙৰ কাছ তো মানে একদম ল'ৰা ছোৱালীকেইটা সেইখিনিৰ পৰা আঁতৰে নহয় এয়া দেখিছে নহয় বিস্কুট খাইছে মেৰিগ'ল্ড বিস্কুট এটা আনি দি দিয়া গ'ল বাৰু সিহঁতক এয়া কি ধুনীয়াকৈ খাই আছে আৰু বৰ মানে ভয়ো লাগে দেই ইমান ডাঙৰ ডাঙৰ খচকৈ যদি মানুহ চানুহ ধৰিব পাৰে কামুৰিয়ে দিব এনেকুৱা মানে ভাৱ হয় আৰু যিয়ে নহওক মই নেদেখা বস্তু কিছুমান দেখিছোঁ মানে বহুত বেছি ভাল লাগিছে আৰু ইমান বেছি গৰম লাগিছে সেইকাৰণে সিহঁতক কৈ আছোঁ যাওঁগৈ সিহঁতে নাযায় ছোৱালীজনীটো কাছৰ ওচৰৰ পৰা নাহে তাইতো দেখি মানে কিবা হৈ গৈছে আৰু তাই মানে ওচৰৰ পৰা লৰচৰ নহয় গৈয়ে থাকে দুখোজমান আৰু আপোনালোকে যদি ল'ৰা ছোৱালী লৈ যায় অকণমান সাৱধানে যাব কাৰণ এনে অকণমান ঠিক নাই নহয় পিছল হৈ থাকিবও পাৰে আৰু তাৰপিছত যেনিবা তাৰ পৰা আমি গুচি আহিলোঁ আৰু এয়া আমি ওপৰলৈ যাবলৈ লৈছোঁ আৰু এয়া দেখিছে ব'লক মোৰ লগে লগে আপোনালোকো ব'লক আৰু 85টা আছে বুলি কৈছে মোৰ ল'ৰাটোৱে কাউণ্ট কৰিছিলে আৰু 85টা পাইছে আৰু আপোনালোকে ক'বচোন কোনোবাই যদি জানে আৰু দেখিছে নহয় মোৰ একদম আঁঠুৰ বিষ হৈ গৈছে বহি লৈছোঁ চাবচোন একদম ষ্টেপ খোজকাঢ়ি বহুত বেছি ভাগৰ লাগিছে তো অলপ বহি লৈছোঁ আছে আৰু আধামান আছে দেখিছে বলক আকৌ গৈ আছোঁ আৰু গৈ আছোঁ দেখিছেনে মোৰ হাঁহি মানে মোৰ আঁঠুৱে কাম কৰা